আও ওই তোর করবা আনলা তুমি করবা আনলা কোডা ঘর তোমার মই কোন মই কোৰ পৰা আইছো এজন মানুহ গুদা আপুনি বাবা তয়ে কচোন কি হয়েছে এই কি কই আছে মই বুজিয়ে বনাই আকো মোক মাফ কৰি দিয়া দাদা মই আপোনাক বহুত ডাঙৰ এটা মিছা কথা কৈ আছিলো মোক মাফ কৰি দিয়া মিছা কথা মানে কি মিছা কথা কথা কলা তুমি মই বুজিব নাই আকো কি কইছ আছা উঠা 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 মই আচলতে কোনো বিদেশী নহয় মই শিৱসাগৰ জিলাৰ দিখৌমুখৰ হয় মই আপোনালোকক মিছা কথা এটা কৈ আছিলো কি মই তোমালোকক আজি সকলো কথা কম দেউতা কোৱা মই এটা কথা ভাবিছো কি কথা আজি মায়েৰে মৰা প্ৰায় 2 বছৰে হ'ল মই ঘৰত মাইকী মানুহ বুলিবলৈ কাম কৰা এজনীও নাই মই এটা কথা ভাবিছো কোৱাচোন দেউতা তুমি বা কি কথা ভাবিছা আমাৰ ৰতনে পিহঁতৰ ঘৰৰ ওচৰত এজনী ছোৱালী আছে তাইলৈ তোৰ বিয়াখন পাতি দিম বুলি ভাবিছিলো কি মোৰ বিয়া দেউতা কিবা আচৰিত নহবনে ইমান সোনকালে মোৰ বিয়া কি কৰিবি উপায় নাই বয়সক চাই লাভ নাই আমাৰ যেটো পৰিস্থিতি হেতুক চাইহে মই কথাটো ক'লো তো দেউতা হ'ব দিয়া তুমি যি ভাল দেখা তাকে কৰিবা ইয়াত মোৰ খবৰ লগা একো নাই কি হল কিবা কবা নেকি হেৰা আজি আমাৰ বিয়া হোৱাৰ এমাহ মানে হ'ল আজিলৈকে মই ঘৰখনৰ বাহিৰখনে দেখা ইয়াত মই কি কৰিব লাগে তোৰ পাখি বুজিছে তোৰ ফুৰিব মন গৈছে যে তই এটা কথা মনত ৰাখিবি এইখন ঘৰত তোক আনিছিলো মই কাম কৰা ছোৱালী হিচাপত মোৰ কোনো আফসোস নাছিল তোৰ বিয়া কৰাৰ কাৰণে দেউতাৰ কাৰণে তোক বিয়া কৰাবলৈ ভাবিছে কাৰণ এইখন ঘৰত কাম কৰা মানুহ নাই বুজিছ তই মোৰ পৰা অন্য কিবা পাব বুলি আশা নকৰিবি গম পাইছ হেৰা তুমি কি মানুহে বিয়া হৈ এই প্ৰত্যেকজন ছোৱালী ভাবে যে নিজৰ মানুহজনৰ লগত ক'ৰবাত ফুৰিব মন যায় বিয়াহৰ কথা ক'বলৈ মন যায় এতিয়া তোৰ লগত কিবা কথা পাতি মই গপছপ কৰিব লাগে মোৰ কোনো কাম নাই খবৰদাৰ নেক্সট টাইম যদি এইবোৰ কথা মোৰ লগত নকবা কি কৰিব লাগে মই আয়ে নেকি তাই উঠাই ল'ব লাগে কাম নাই নেক্সট টাইম এনেকুৱা কথা মোক নকবি আগত কৰাবিলাকো এৰেষ্ট হ'ব এতিয়া কৰাবিলাকো এৰেষ্ট আৰু 14 বছৰৰ তলৰ ছোৱালীক যি বিয়া
বিয়া কৰাইছিলে বা বাচ্চা হৈছে তেওঁলোকক পস্কো এক্টত ধৰিব গতিকে এইটোৰ কাৰাদণ্ড যাৱজ্জীৱ দেউতা অ দেউতা কি হ'ল বাবা কি হ'ল হাজাৰ হাজাৰ চোৱা চোৱা মোবাইলত কি ওলাইছে দেউতা নদী চোৱা अभी 4 बजे मेरा प्रेस कॉन्फ्रेंस অহা কালি ৰাতিপুৱাৰ পৰা নেক্সট 6-7 দিন হাজাৰ হাজাৰ মানুহ হাজাৰ হাজাৰ যুৱক এৰেষ্ট হ'ব বা যুৱক হওক মানুহ হওক যোনে বাল্য বিবাহ কৰিছিলে আগত কৰাবিলাকো এৰেষ্ট হ'ব এতিয়া কৰাবিলাকো এৰেষ্ট গম পাইছা এতিয়া মই জেলৰ ভাত খাব লাগিব ভাল লাগিছিল নহয় মোৰ বিয়াখন পাতি তোমাৰ সুখত থাকিব পাৰিবা এতিয়া তুমি জেললৈ ভাত দিবা মোলৈ ৰচোন তই ইমান ধৈৰ্য নহবি অধৈৰ্য আৰু অধৈৰ্য কথা কৈছা তুমি দেউতা জীৱনটো শেষ কৰি তোমাৰ একো লাভ ন এই কৈ গ'ল মোৰ জীৱন হে প্ৰভু এই আমাৰ কি শুনিছো প্ৰভু মোৰ ল'ৰাটোৰ জীৱনটো কিয় ধ্বংস কৰিলা প্ৰভু নাই এনেকে মোৰ জীৱনটো ধ্বংস কৰি নিদিও মই নিজকে শেষ কৰি নেপালাও মোৰ জীৱনটো আৰম্ভ হোৱাৰ আগতে মোৰ জীৱনটো শেষ হৈ নিবিচাৰো মই নাই নাই মই আজিয়ে ঘৰৰ পৰা ওলাই যাব লাগিব আজি যাব লাগিব মই ঘৰৰ পৰা You are under arrest. Sir, mo manulog ninibo sir. নিনব সংসাৰখন ধ্বংস নকৰিব আমি ইয়াত একো কৰিব নোৱাৰো বলা থানাত সকলোবোৰ কম Sir, please sir. আমাৰো বহুত বেয়া লাগে যেতিয়া এনে কেছবোৰ পাওঁ কিন্তু কি কৰিম উপায়টো নাই ওপৰৰ পৰা যিটো অৰ্ডাৰ আহিছে সেইটো কৰিবই লাগিব আমি সৰু মানুহ চৰকাৰৰ নিয়ম নীতিগিলা আমি ইনকে ভালকে নাজানো এতিয়া তুমি ভুল কৰিছো এটা শাস্তিটো পাবাই কিন্তু তুমি সেই আবিটোৰ লগত মোৰ ভণ্টিটোৰ জীৱনটো ধ্বংস কৰলা